টিকলু মুনু আইতা কলা দুটি আছে সৰু মুনু ভালকে থাকবাই আমাৰ ঘৰ নাই ভালকে থাকবাই ঘৰ নাই কানি কাপোৰ ভিজি আছে কানি কাপোৰ ভিজি আৰু আমাৰ এই চানা দুটাক চাওকচোন চানা দুটাক এটা থৈ দিছোঁ ভিতৰত ভৰাই হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ মই আজি ৰাতিপুৱাতে মানে কি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ কাৰণ বতৰটো যিহেতুকে বেয়া ক'তো যাব পৰা নাই ভিডিঅ' চিডিঅ' বনাব পৰা নাই সেইকাৰণে মই আজি ভাবিছোঁ মানে কি ঘৰতে এটা সৰুকৈ ভ্লগ এটা বনাই দিওঁ চ' সেইকাৰণে মানে মই ভিডিঅ'টো আজি এই ৰুমটোৰ পৰাই যেনেকৈ সদায় ষ্টাৰ্ট কৰোঁ আজিও ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ চ' মানে কি আজি বেলেগ একো বিশেষ নেদেখাওঁ আজি আমাৰ ঘৰৰ কিছুমান সৰু সুৰা বস্তু দেখাম তেতিয়াহ'লে বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গাইছ এনেকৈ যদি বতৰটো মানে কি বেয়া কৰি থাকে তেতিয়াহ'লে মানুহে পেটত গাঁঠি দিব লগা হ'ব আৰু কাৰণ চাকৰি বাকৰি নাই আমি যদিহে খেতি কৰা মানুহ চ' এতিয়া খেতি কৰিলে আৰু কিমান পইচা থাকে আপোনালোকে জানে এতিয়া চাকৰি কৰা মানুহ হ'লে মাহে মাহে দৰমহা পূৰা গাজি আছে পূৰা খাই থকাহে কথা কিন্তু আৰু আমাৰ খাব ল'বতো আৰু এনেকৈ সেই নাই যদিকে আমি আৰু কি কৈছা ৰছী গাঁঠি দিব লাগিব পেটত মানে কি ৰছী গাঁঠিব লাগিব আৰু এনেকুৱা এই চাওকচোন এনেকুৱা যদি বতৰত আৰু এনেকৈ বতৰ ক'ত থাকে যদি কি হ'ব এনেকৈ আমি আৰু কাম চাম কৰিব যাব নোৱাৰোঁ কি হ'ব এনেকুৱা বতৰত কি কৈছা ভালকে থাকবাই আমাৰ ঘৰ নাই ভালকৈ থাকবাই ঘৰ নাই কানি কাপোৰ ভিজি আছে কানি কাপোৰ ভিজি আছে সেইকাৰণে বান্ধি আছোঁ দেখা নাই এইটো বান্ধি আছোঁ এইটো থাকবি এইবাৰ হ'ব বুলি না হ'ব লাহে লাহে হৈ যাব আৰু বন্ধুসকল চাওক এইটো আমি মানে এটা ঘৰ বনাই আছোঁ আছে মোটামুটি 5-6টামান ৰুম আছে এইটো ঘৰ এটা বনাই আছোঁ এই ঘৰটো মানে কি এই খিৰিকী দৰ্জাৰ ডিজাইনখিনি অলপমান ডিজাইন কৰি দিছোঁ কাৰণ আমি গাঁৱত থাকিলেও অলপমান ডিজাইনৰ খিৰিকী দৰ্জা দিলে অলপমান মনটো ভাল লাগে দিয়কচোন ঘৰটো অলপ ভালকৈ বনাব ইচ্ছা যাই আছে চ' সেইকাৰণে অলপ খিৰিকী দৰ্জা অলপ ডিজাইন কৰি দিছোঁ খিৰিকী দৰ্জাৰ ডিজাইনটো আপোনালোকে কেনেকুৱা লাগছে অলপ কমেণ্ট কৰি পেলাই জনাবচোন আৰু এতিয়া যিহেতুকে আমতি আহি আছে আৰু আমতিৰ কাৰণেতো আৰু এনেকুৱা বতৰ হ'বই উপায় নাই আৰু খেতি কৰাৰো বতৰ আহিল খেতি কৰিলে পানী লাগব সেইকাৰণে আৰু পূৰা মাটি চাটি পূৰা জিকে থৈ দিলে আৰু বৰষুণ দি আছে আৰু বৰষুণ দিলে একচুৱেলি বেয়া নালাগে দিয়কচোন ঘৰতে বহি বহি খাব পাৰি আৰু গাইছ মানে চাওক আমাৰ মানে পূৰা একদম গাড়ীখন পূৰা একদম জিকি আছে অলপ জিকবা দিছোঁ ৰ'ব বহুত দিন হ'ল জিকা নাই আৰু এই বতৰটোৰো মানে মহিমা এয়া চাওক বালা আনিছোঁ বালা ইয়াতে পৰি আছে ঘৰ বনাব পৰা নাই ঘৰ সেনেকৈ আছে এই বতৰত আৰু কোনে ঘৰ বনাব আৰু গাইছ ভালকৈ খাব ল'ব পৰা নাই বোলে আমাৰ মায়ে এই কিহৰ কাৰণে জানেনে এই কাৰণটো হৈছে এইটো চাওক এইটো এই বৰষুণটোৰ কাৰণে মানে কি আমাৰ মায়ে বোলে অলপ কষ্ট পাইছে আৰু বোলে হাগবা যাব অলপ দিগদাৰ পাইছে আৰু এই পায়খানা চাওকচোন কিমান দূৰত আছে মই জুম কৰি দেখা দিছোঁ ৰ'বচোন এয়া চাওক ইমান দূৰত আছে পায়খানাখন সেইকাৰণে বোলে মানে কি পায়খানাখন বোলে একে ঘৰতে লাগে কিন্তু আৰু আগৰ দিনত আমাৰ ঘৰমাহে এনেকুৱা আছিল এনেকুৱা থকাৰ কাৰণে আৰু ক'ত পায়খানাৰ লগতে থাকিব কিন্তু আজিকালি বনাইছোঁ এইটো নতুনকৈ বনাই আছোঁ তাতে মানে আৰু পায়খানা চাইখানা পূৰা একেলগে কৰি দিছোঁ তাতে মানে ভিতৰতে খায়ো থাকিব হাগিও থাকিব চব ক'ত থাকিব আৰু এইটো আমাৰ মনুটো নহয় গাইছ মানে বৰষুণ বতৰত ফুৰিব আহিছি আমাৰ তাকে টিকলিটো লাজ নাচাকিয়া অলপ লেল পৰা হৈছে অলপ লেলোৱা হৈছে আমাৰ মায়ে পূৰা লৈ আছে আৰু মনুটোক আইতাকৰ কলা পালি একোৱেই নালাগে আৰু আমাৰ এই চানা দুটাক চাওকচোন চানা দুটাক এটা থৈ দিছোঁ ভিতৰত ভৰাই কিনে মায়াঘাটক মানে কি অলপ বেলেগ ৰুমত থৈ দিছোঁ দুটাকেইটা থৈ দিছোঁ মানে চানা 8টা হৈছিল সেই 8টাৰ পৰা মানে কি আৰু একদম মেকুৰী খাই কুকুৰে খাই মানে খাই অৱস্থা নোহোৱা বস্তু সিহঁতৰ সেইকাৰণে মানে দুটাকেইটা আনিকে থৈ দিছোঁ দুটা ৰাখিম বুলি ভাবিছোঁ আমি আৰু আমি যিহেতুকে খেতি কৰা মানুহ সেইকাৰণে পূৰা ধান চান জিকে থৈ দিছোঁ এতিয়া কঠীয়া পাৰিব লাগিব এইবিলাক হৈছে জাহা ধান জাহা ধানবিলাক আমি মানে কি জাহা খেতিটো অলপ বেছিকৈ কৰোঁ সেইকাৰণে জাহা ধান পূৰা ভিজাই থৈ দিছোঁ এতিয়া কঠীয়া পাৰিব লাগিব আৰু এইডাল হৈছে চাওক এইডাল কি গছ জানেনে এই গছডাল হৈছে বোলে কিবা মানি প্লেণ্ট টকাৰ গছ এইডাল থাকিলে বোলে টকা আহে ঘৰত কিন্তু আমি ইমান দিন হ'ল পুতা কিন্তু টকা চকা অহা নাই আমাৰ ঘৰত অলপ লাম্বা হৈছে ধুনীয়া হৈছে এতিয়া দেখাত সেইকাৰণে মানে ইয়াতে ওপৰতে অলমে থৈ দিছোঁ আমি এনেকৈ মানে ঘৰৰ সন্মুখত থাকলি বোলে এই গাছডাল বোলে ভাল বোলে আৰু এইকেইটা ফুলৰ টাবকেইটা এই ফুলৰ টাবকেইটা আমি এনেকৈ অলমাই থৈ দিছোঁ কাৰণ এনেকৈ যদি অলমাই থৈ নিদিওঁ আমাৰ ছাগালকেইটাই হলা পূৰা একদম খাই শেষ কৰি দিব সেইকাৰণে মানে কি এনেকৈ অলমাই থৈ দিছোঁ এইকেইডাল মানে বহুত সৰুতে অনা আছিল এতিয়া মানে ডাঙৰ হ'ল এতিয়া অলপ ভাল লগা হৈছে আৰু বহুত ডাঙৰ হ'ব ডাঙৰ হ'লে আৰু বেছি ভাল লাগিব ডাঙৰ হ'লে আৰু এইটো তলত নামাই দিব লাগিব মাটিত পুতি দিব লাগিব বা ডাঙৰ টাবত দিব লাগিব চ' ভিডিঅ'টো আৰু বেলেগ একো নাই ভিডিঅ'টো মানে কি এনেকুৱা সৰু অলপ দেখালোঁ আৰু কিবা এটা কাৰণ বৰষুণ বতৰ ক'তো যাব পৰা নাই সেইকাৰণে মানে মই ভাবিলোঁ কি আজি ঘৰৰে কিবা এটা সৰুকৈ অলপ আপোনালোকক দেখাই দিওঁ চ' ভিডিঅ'টো এইখিনি আছিলে ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব এতিয়াতো ক'বই নালাগে তেতিয়াহ'লে আজিলৈ বিদায় মাগিছোঁ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই